নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰৰ ওচৰতে গৌৰীনাথ শিৱ মন্দিৰ ভাগত আছোঁ, যিহেতু আজি শাওণ মাহৰ শেষৰটো দিন সংক্ৰান্তি। গতিকে আজি বাবাৰ ওচৰত এগছি চাকি জনালোঁ আৰু লগতে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম বুলি ইয়াতে কিছু সময় ৰখিলোঁ আৰু লগতে এটা খুব স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আজি কিছু কথা আপোনালোকক অৱগত কৰিম বুলি ভাবি এই ভিডিঅ'টো আৰম্ভ কৰিম। এটা অতি ভয়ংকৰ খবৰ। আপোনালোকে নক'ব বা কোনেও বেয়া কমেণ্টো নকৰিব যে মই এভাগ শিৱ মন্দিৰত থাকি এনেকুৱা এটা বিষয়ৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে এটা খুব গুৰুত্বপূৰ্ণ যিহেতু বিষয় আমি সকলোৱে জনাটো খুব প্ৰয়োজন। গতিকে ময়ো যিহেতু বাবাৰ ওচৰত এগছি বন্তি জ্বলাবলৈ আহিছিলোঁ, খুব এটা সুন্দৰ পৰিৱেশ। গতিকে ভাবিলোঁ যে ইয়াতে আপোনালোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰোঁ আৰু লগতে বাবাৰ ওচৰতো মই প্ৰণিপাত জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। যিটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিম, এই বিষয়টোৰ পৰা বা এই ভয়ংকৰ খবৰটোৰ পৰা যাতে আমাক সকলোকে মুক্ত কৰি ৰাখে, গতিকে তাৰ কাৰণেও মই বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিম। তে কথাটো হৈছে, যদিও আমি গম পোৱা নাই, এটা খুব সংক্ৰমিত বেমাৰ HIV হয়, ইতিমধ্যে যোৰহাটত ব্যাপকভাৱে কিছু শিশু আৰু কিশোৰৰ মাজত HIV পজিটিভ ধৰা পৰিছে। অতি এটা ভয়ংকৰ খবৰ আমাৰ কাৰণে। আজিৰ পৰা কিছু বছৰৰ আগতে আমি HIVৰ ওপৰত যথেষ্ট সজাগতামূলক ব্যৱস্থা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা আমি দেখিছিলোঁ, যদিও যেতিয়াৰ পৰা ক'ভিডৰ প্ৰভাৱ আহিলে, গতিকে HIV বিষয়টো যেন ক'ৰবাত অলপ হ'লেও তল পৰি গ'ল, এনেকুৱা এটা মোৰ ধাৰণা হয়। কিন্তু শেহতীয়াকৈ যোৰহাটৰ স্বাস্থ্য বিভাগৰ যিটো প্ৰতিবেদন এইকেইদিনত প্ৰকাশ পাইছে, খুব ভয় লগা আৰু খুব চিন্তনীয় এটা বিষয়। গতিকে ইয়াৰ কাৰণে আমি সজাগ হ'ব লাগিব আৰু সচেতন হ'ব লাগিব। আৰু ইয়াৰ বিষয়ে আজি দুআষাৰ কথা পাতিম বুলি ভাবি আজি এই ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰিলোঁ। গতিকে চাই থাকক। ভয়ংকৰ খবৰটো হৈছে এইটোৱে যে যোৰহাটৰ লিচুবাৰীত থকা শিশু পৰ্যবেক্ষণ কেন্দ্ৰত 13টাকৈ শিশুৰ দেহত ধৰা পৰিছে HIV পজিটিভ। অতিকে এটা চিন্তা কৰিবলগীয়া বিষয়, যিহেতু বৰ্তমান সময়ত আমি HIV আৰু ড্ৰাগছ এই দুয়োটাক যদি আমি আমাৰ মাজৰ পৰা নিৰ্মূল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত দিনত ই আমাক বাৰুকৈ শেষ কৰি পেলাব। আৰু এই HIV আৰু ড্ৰাগছ এই দুয়োটাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত যেন এটা সম্পৰ্ক আছে। আৰু এইটো বিশেষকৈ নাগালেণ্ড আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী যিবিলাক অঞ্চল আছে, ইয়াৰ প্ৰাদুৰ্ভাৱ খুব বেছিকৈ ধৰা পৰা দেখা গৈছে। গতিকে আমি সকলোৱে ইয়াৰ ওপৰত সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব আৰু ইয়াক কেনেধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ, ইয়াৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে আৰু এটা কথাও মই আপোনালোকক জনাব বিচাৰিছোঁ যে HIV ইয়াৰ বিষয়ে আমি মানুহৰ লগত মুকলিমূৰীয়াকৈ আলোচনা কৰিবলৈ বা আমাৰ উঠি অহা প্ৰজন্মৰ লগত আমি মুকলিমূৰীয়াকৈ আলোচনা কৰিবলৈ বা আমাৰ সন্তানৰ লগত ইয়াৰ বিষয়ে আমি খুব সুন্দৰকৈ আলোচনা কৰিবলৈ আমি কিন্তু অলপ শংকা বোধ কৰোঁ বা আমি অলপ লাজ পাওঁ। কিন্তু আচলতে সেইটো হ'ব নালাগে। আমি আমাৰ সন্তানকো বা আমি আমাৰ শুভাকাংক্ষীসকলৰ লগত ইয়াৰ বিষয়ে যদি আমি খুব সুন্দৰ ভাষাৰে
ইয়াৰ বিষয়ে যদি আলোচনা কৰোঁ আৰু আমি আমাৰ উঠি অহা প্ৰজন্মক ইয়াৰ ভয়াৱহতাৰ বিষয়ে যদি আমি অৱগত কৰোঁ, তেতিয়াহ'লে তেওঁলোকে এই HIV পজিটিভ হোৱাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰাও তেওঁলোক বিৰত হৈ থাকিব। গতিকে আপোনালোকে কোনেও বেয়াকৈ নাভাবিব, মই আগতে কৈছোঁ যে যিহেতু এভাগ বাবা মন্দিৰত আছোঁ, খুব পবিত্ৰ এটা স্থানত আছোঁ আৰু ইয়াত আহি পেলাই এটা খুব ঠাণ্ডা পৰিৱেশ, গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলোঁ আৰু আশা কৰিম আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সোনকালে আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজতো শ্বেয়াৰ কৰক, তেওঁলোককো জনাওক আৰু লগতে এইটো অৱগত কৰক যে আমি প্ৰত্যেকেই সাৱধানে থাকিব লাগিব, আমি প্ৰত্যেকেই সজাগ হৈ থাকিব লাগিব, যিহেতু ড্ৰাগছ আৰু HIV এই দুয়োটাই আমাক কিন্তু নিঃশেষ কৰি দিব পাৰে, আমাৰ উঠি অহা প্ৰজন্মকো ই নিঃশেষ কৰি দিব পাৰে। গতিকে আজি এই বিষয়ে ইয়াৰ সজাগতামূলক বিষয় যিখিনি আছে এইখিনি বিষয়ে মই ভাবোঁ আপোনালোক সকলোৱে কম বেছি পৰিমাণে অৱগত। গতিকে আমি আমাৰ স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি স্বাস্থ্য বিভাগেও ইয়াৰ ওপৰত সজাগতামূলক বা সচেতনতামূলক যিবোৰ কাৰ্যসূচী ল'ব লাগে, মই মোৰ এই ভিডিঅ'টোৰ মাধ্যমে মই তেখেতসকলকো অনুৰোধ কৰিম বা অসম চৰকাৰকো মই অনুৰোধ কৰিম যে খুব সোনকালে ইয়াৰ ওপৰত এটা খুব সুন্দৰ ব্যৱস্থা যাতে চৰকাৰে গ্ৰহণ কৰে। আৰু লগতে আপোনালোককো কৈছোঁ যে আপোনালোকেও আপোনালোকৰ সন্তানক খুব সুৰক্ষিতভাৱে কেনেকৈ আমি এই দুটা ম্যাদমক ব্যাধি, তো মই ব্যাধি বুলি এইটো কাৰণে কৈছোঁ, HIV পজিটিভ এটা ডেফিনেটলি বেমাৰেই হয়, কিন্তু ড্ৰাগছৰ পৰাও যাতে আমি আমাৰ সন্তানক মুক্ত কৰি ৰাখিব পাৰোঁ আৰু তাৰ কাৰণে আমি তেওঁলোকক যিখিনি জ্ঞান দিব লাগে, যিখিনি কথা তেওঁলোকৰ লগত আমি পাতিব লাগে, সেইখিনি পাতিবৰ কাৰণে আমি কেতিয়াও শংকাবোধ কৰিব নালাগে। গতিকে খুব চমুকৈ আজি এনেকৈ এটা ভিডিঅ' কৰিলোঁ, কেনেকুৱা পায় আপোনালোকে নাজানো, যিহেতু মনলৈ এটা ভাৱ আহিল, গতিকে সেই ভাৱটোকে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আৰু এই তথ্যটো সত্য যে যোৰহাটৰ লিচুবাৰীত থকা শিশু পৰ্যবেক্ষণ কেন্দ্ৰত 13টি শিশুৰ দেহত ধৰা পৰিছে HIV পজিটিভ। আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী যিবোৰ অঞ্চল আছে ইয়াত ড্ৰাগছৰ এটা খুব বহুল প্ৰচাৰ আছে আৰু তাৰ লগতে আমাৰ অসমৰ যিবোৰ নতুন যুৱকসকল তেওঁলোক বাৰুকৈ আকৃষ্ট হৈছে ড্ৰাগছৰ প্ৰতি আৰু এই ড্ৰাগছেই কিন্তু এটা সময়ত তেওঁলোকক HIV পজিটিভলৈ পৰিৱৰ্তন কৰাব। তাৰ ৰিজন বহুত আছে, কাৰণ তেওঁলোকে বহুত সময়ত কিছুমানে এটা চিৰিঞ্জ ব্যৱহাৰ কৰি ড্ৰাগছ লয়, গতিকে এনেকুৱা কিছুমান বহুত কাৰণ আছে বা অসুৰক্ষিত যৌন সম্পৰ্ক আছে। গতিকে এইবোৰৰ পৰা আমি নিজকে বচাই ৰাখিবলৈ হ'লে আমি আমাৰ সন্তানকো বা আমাৰ উত্তৰ পুৰুষকো বা উঠি অহা প্ৰজন্মক আমি কিন্তু এই বিষয়ে সুজ্ঞান দিব লাগিব, তেওঁলোকৰ লগত আমি পোনপটীয়াভাৱে ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব আৰু তেওঁলোককো আমি সাৱধান আৰু সজাগ হ'বলৈ অনুপ্ৰাণিত কৰিব লাগিব। গতিকে কেনেকুৱা পাই নাজানো, আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু শেষত সকলোলৈকে পুনৰ স্বাগতম জনাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু খুব সোনকালে আৰু এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। গতিকে চাই থাকিব।